এডভান্টেজ আসাম প্ৰগ্ৰেমে যদি অসমক ডুবাইৰ দৰে ডেভেলপ কৰিব পাৰে তেন্তে অসমীয়া ডুবাইবাসী এমিৰেট সকলৰ দৰে উন্নত হ'ব যদি সঁচাকৈ অসমে 4 লাখ কোটি টকাৰ ইনভেষ্টমেণ্ট পাই যায় অসমীয়া সকলো ধনী হৈ যাব নে 15-20 হাজাৰ টকীয়া চাকৰিৰ বাবে বিদেশী কোম্পানীৰ পাছত দৌৰি থাকিবলগীয়া হৈ যাব এডভান্টেজ আসাম পাতিও সুবিধা ল'ব নোৱাৰিলে অসম চৰকাৰে বাস্তৱ ক্ষেত্ৰত অহাৰ হ'ল ৰাজ্য চৰকাৰৰ পিহত এই প্ৰগ্ৰেম সঁচাকৈ অসম আৰু অসমীয়াৰ উন্নতিৰ জখলা স্বৰূপ হ'বনে নে বিদেশী কোম্পানীক ফুলৰ দলিচা পাৰি আমন্ত্ৰণ জনাই অসমীয়াৰ মাটি ভেটি দিয়াৰ পৰিকল্পনা হ'ব নমস্কাৰ বন্ধুসকল থিংকিং বিগ অসমীয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'ত ডুবাই আৰু অসমৰ মাজত কেইটামান গুৰুত্বপূৰ্ণ পাৰ্থক্য আলোচনা কৰিব আগবাঢ়িছোঁ য'ত ডিছকাছ কৰিম 30 বছৰ আগলৈকে কোনেও চিনি নোপোৱা ডুবাই তেলৰ ব্যৱসায়ৰ জৰিয়তে আজি পৃথিৱীৰ টপ উন্নত চহৰৰ লগতে টুৰিজম বিজনেছ সকলোৰে লিডাৰ হিচাপে জিলিকি আছে আৰু তাৰ বিপৰীতে আজি 150 বছৰ আগতে তেলৰ খনি পোৱা অসমে এতিয়াও বিশেষ উন্নতি লাভ কৰিব পৰা নাই কিয় কেৱল তেলৰ ব্যৱসায়ৰ জৰিয়তে আৰম্ভ কৰা ডুবাই আজি তেলৰ ওপৰত নিৰ্ভৰ নকৰাকৈ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিল্ডিং বনাইছে য'ত ডুবাই এমিৰেটসকলে কাম নকৰে তাত লেবাৰ কৰিব আহে লাখে লাখে বিদেশী লেবাৰ তাৰ বিপৰীতে অসমত অসমীয়াই নিজেই চাকৰি নাপাই বেলেগ ৰাজ্যত লেবাৰ কৰিবলৈ যাবলগীয়া হৈছে ইয়াৰ কাৰণ কি বানপানী নে যাতায়াতৰ অসুবিধা কিয়নো অসম ডেভেলপ নোহোৱা কাৰণ বুলি ক'লে আমি সৰুৰে পৰা এইটোৱেই শুনি আহিছোঁ যে বানপানী আৰু যাতায়াতৰ অসুবিধা তেনেস্থলত ডুবাই কিদৰে আজি পৃথিৱীৰ আটাইতকৈ কানেক্টেড চহৰ হ'লগৈ প্ৰায় সকলো দেশৰ পৰা ডুবাইলৈ ডাইৰেক্ট ফ্লাইট পোৱা যায় যিকোনো দেশৰ মানুহে ডুবাইলৈ একেদিনতে যাব পাৰে এয়া কিদৰে সম্ভৱ হ'লগৈ তাততো আগতে কেৱল বালিহে আছিল বন্ধুসকল আজিৰ ভিডিঅ'ত তাৰ কাৰণ আৰু এডভান্টেজ আসামৰ জৰিয়তে আমি অসমীয়াই কিদৰে এডভান্টেজ উঠাই নিজকে ডেভেলপ কৰিব পাৰিম সেই বিষয়ে আলোচনা কৰিম সব ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি অনুৰোধ জনালোঁ প্ৰথম কথা ভিজনাৰী লিডাৰশ্বিপ পৃথিৱীৰ আটাইতকৈ ওখ বিল্ডিং ক'ত ডুবাইত ব্ৰুজ খালিফা পৃথিৱীৰ আটাইতকৈ ডাঙৰ মল ডুবাই মল পৃথিৱীৰ একমাত্ৰ 7 ষ্টাৰ হোটেল সেইখনো ডুবাইত আছে ডুবাইৰ প্ৰায়বোৰ বস্তুৱেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ নহ'লে পৃথিৱীৰ একমাত্ৰ তালিকাত পৰে তাৰ আঁৰৰ কাৰণ হৈছে ডুবাই গভৰ্ণমেণ্টৰ ডাঙৰ পৰিকল্পনা আৰু ভিজনাৰী লিডাৰশ্বিপ তেওঁলোকে নিজৰ পকেটৰ কমিশ্যনৰ কথা চিন্তা নকৰি দেশৰ উন্নতিৰ কথা প্ৰথমে চিন্তা কৰে তাৰ বিপৰীতে আপুনি আমাৰ বগীবিল দলংখনৰ কথা ভাবক যিখন দলং আমি সৰুতে LP স্কুলত পঢ়িছিলোঁ যে ব্ৰহ্মপুত্ৰৰ ওপৰত বনোৱা 14খন দলং হ'ব বগীবিল কিন্তু কলেজ পাৰ হৈ গ'লগৈ দলং নোলালে কিয়নো বিভিন্ন দল সংগঠনক আৰু পাৰ্টি ফাণ্ডত দান দক্ষিণা দি থাকোঁতে দলং বনাবলৈ এষ্টিমেটেই নাবাচেগৈ শেষত জানোৱা 20 বছৰ পিছত দলংখন ওলালেগৈ এয়াই আমাৰ অসমৰ লিডাৰশ্বিপ নিজৰ কমিশ্যনৰ কথা প্ৰথম দেশৰ উন্নতিৰ পিছত দ্বিতীয়তে ইকনমিক ডাইভাৰ্চিফিকেশ্যন আৰু সময় উপযোগী পৰিকল্পনা আজিৰ মডাৰ্ণ ডুবাই এসময়ত মাছমৰীয়া গাঁও হিচাপে পৰিগণিত আছিল 1960 দশকত ডুবাইয়ে তেল এক্সপৰ্ট কৰিবলৈ আৰম্ভ কৰিছিল আৰু 1971 চনত ডুবাইয়ে ইউনাইটেড আৰব এমিৰেট বা চমুকৈ UAE যোগদান কৰিছিল শ্বেইখ ছাইদ বিন মাকটুম যাক এই মডাৰ্ণ ডুবাই ৰিফৰ্মাৰ বুলি ক'ব পাৰি কিয়নো তেওঁৰে পৰিকল্পনা আছিল তেলৰ জৰিয়তে চলি থকা দেশখনৰ ইকনমিক আৰু বিভিন্ন দিশৰ পৰা উন্নত কৰা তেওঁ ডুবাইক টুৰিজম আৰু বিজনেছ হাব বনাবলৈ ডাঙৰ বিল্ডিং বনাবলৈ পৰিকল্পনা কৰিছিল যাতে পৃথিৱীৰ সকলো দেশৰ ব্যক্তিকে ডুবাইয়ে আকৰ্ষণ কৰিব পাৰে তেওঁৰে সপোন সম্পূৰ্ণ কৰিলে তেওঁৰ পুত্ৰ শ্বেইখ মহম্মদ বিন ৰছিদ আল মাকটুম তেওঁ মডাৰ্ণ ডুবাইৰ ভাইচ প্ৰেছিডেণ্ট ৰুলাৰ আৰু UAEৰ প্ৰাইম মিনিষ্টাৰ তেওঁ সকলো পৰিকল্পনাই অদ্ভুত তেওঁ শুকান বালিময় ডুবাইক সেউজীয়া সুন্দৰ ডুবাইলৈ পৰিৱৰ্তন কৰি দিলে কেৱল তেলৰ ওপৰত নিৰ্ভৰশীল ডুবাই আজি তেলৰ ওপৰত কেৱল 1% নিৰ্ভৰশীল বাকী 99% ডুবাইৰ ইনকাম টুৰিজম বিজনেছ ৰিয়েল ইষ্টেট ইত্যাদিৰ জৰিয়তে আহে কিন্তু অসমৰ ইকনমিক এতিয়ালৈকে ডাইভাৰ্চিফিকেশ্যন হোৱা নাই বুলি ক'লেও বেয়া নহয় কিয়নো 69% অসমীয়াই আজিও এগ্ৰিকালচাৰত এংগেজ হৈ আছে ৱৰ্ল্ডৰ ভিতৰত বিখ্যাত আৰু ভাৰতৰ প্ৰথম চাহৰ প্ৰডিউচাৰ অসমৰ চাহৰ প্ৰডাকশ্যন কমিহে আহিছে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু বিজনেছ অলপমান বৃদ্ধি হৈছে যদিও ইমান উন্নত পৰ্যায়লৈ পোৱা গৈ নাই টুৰিষ্ট আকৰ্ষণৰ বাবে যদিও বিভিন্ন আঁচনি যেনে চি প্লান ৱাটাৰ ৰাফটিং আদিৰ সুবিধা কৰি দিছে যদিও সেইবোৰ ইণ্টাৰনেশ্যনেল পৰ্যায়ত পোৱা গৈ নাই আজিও অসমৰ মূল ইনকাম চ'ৰ্চ বুলি ক'লে তেল চাহ আৰু গেছ ইত্যাদিৰ জৰিয়তে আহে বুলি ক'ব পাৰি দ্বিতীয়তে আহোঁ মূল কথালৈ এডভান্টেজ আসাম প্ৰগ্ৰেমৰ পৰা আমাৰ কি লাভ কিয়নো এডভান্টেজ আসাম 2.0 যি 4 বা 5 লাখ কোটি টকাৰ কথা কোৱা হৈছে এয়া এক ইনভেষ্টমেণ্ট প্ৰপ'জেল ইয়াত ডাইৰেক্টলি কোনো কোম্পানীয়ে অসম বা অসমীয়াক পইচা নিদিয়ে অসমত তেওঁলোকে বিজনেছৰ নামত এই টকা ইনভেষ্ট কৰিব আৰু তাৰ বিপৰীতে লাভ উলিয়াব তেতিয়াহ'লে আমাৰ কি লাভ হ'ব আমাৰো বহুতো লাভ হ'ব এক নম্বৰতে চাকৰি বাঢ়িব কিয়নো কোম্পানীবোৰত কাম কৰিবলৈ হাজাৰ মানুহৰ প্ৰয়োজন হ'ব কিন্তু তাৰ বাবে আমি স্কিলফুল হ'ব লাগিব কিয়নো যেনে ধৰক 27,000 কোটি টকীয়া ছেমি কণ্ডাক্টৰ প্ৰজেক্ট হ'ব জাগিৰোডত তাৰ বাবেতো ছেমি কণ্ডাক্টৰ বিষয়ে জনা বা টেকনিকেল ডিপ্ল'মা থকা ব্যক্তিহে ল'ব তাৰ বাবে আমি নিজকে আগতীয়াকৈ প্ৰস্তুত কৰিব পাৰিব লাগিব দ্বিতীয়তে টুৰিজমৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে যিহেতু অসম প্ৰাকৃতিকভাৱে বহু চহকী ইয়াত ফুৰিবলৈ প্ৰতি বছৰে বহু পৰ্যটক আহে আৰু বহু পৰ্যটক আহিব বিচাৰি আছে কিন্তু তাৰ বাবে আমি সুন্দৰ ব্যৱস্থা এতিয়ালৈকে কৰিব পৰা নাই তাৰ বাবে আমি হোম ষ্টে কৰাব পাৰোঁ যাতে টুৰিষ্ট আহিলে পাহাৰীয়া বা নদীপৰীয়া সুন্দৰ গাঁৱৰ পৰিৱেশত থাকিব পাৰে ভাল টুৰিষ্ট গাইড বনিব পাৰোঁ আৰু ফুৰিবলৈ ট্ৰান্সপৰ্টেশ্যন ব্যৱস্থা কৰাব পাৰোঁ এইবোৰৰ জৰিয়তে আমাৰ এমপ্লয়াবিলিটি বৃদ্ধি হ'ব
তৃতীয়তে ফ্ৰেগমেণ্ট ইণ্ডাষ্ট্ৰীৰ ওপৰত গুৰুত্ব প্ৰদান অসমৰ আগাৰ বা চাচি গছৰ পৰা বনোৱা পাৰফিউম পৃথিৱী বিখ্যাত কিন্তু ইমান দিনে এই ব্যৱসায় কেৱল কিছুমান ব্যক্তিৰ হাততহে বন্দী আছিল বৰ্তমান চৰকাৰে ইয়াক অপেন কৰিছে অসমৰ আগাৰবোৰত পাৰফিউম বা ইটাৰ বিশেষকৈ আৰৱ দেশবোৰত বহু দামত বিক্ৰী হয় এই ব্যৱসায়ৰ ভেলুৱেশ্যন প্ৰায় 40,000 কোটি টকীয়া গতিকে এই ব্যৱসায়ৰ জৰিয়তে বহু লোকে সংস্থাপিত হ'ব পাৰিব এনেধৰণৰ আৰু বহুতো ছেক্টৰৰ ওপৰত বহু হাজাৰ কোটি টকা ইনভেষ্টমেণ্ট কৰা হ'ব চ' এই প্ৰগ্ৰেমে ডাইৰেক্টলি অসমৰ উন্নতিত অৰিহণা যোগদাব কিন্তু আমি অসমীয়াও এই সুবিধাবোৰ গ্ৰহণ কৰিবলৈ নিজকে যোগ্য বনাব লাগিব কিয়নো আজি গ্ল'বেলাইজেশ্যনৰ যুগত সকলো কথা অলপমান বহল দৃষ্টিৰে চাব লাগিব এই সুবিধাবোৰৰ বাবে আমি ৰিজাৰ্ভেশ্যন বিচাৰি বাহিৰৰ কোম্পানীক বন্ধ কৰিবলৈ দাবী দিয়া বা টকা দাবী কৰা বা প্ৰটেকশ্যন মানি লোৱা এইবোৰ কৰি থাকিলে একো আগবাঢ়িব নোৱাৰিম সেইবোৰ বাদ দি নিজৰ যোগ্যতা বঢ়োৱাৰ ওপৰতহে গুৰুত্ব দিব লাগে কিয়নো এই পৃথিৱীত যোগ্যজনে ভোগ কৰিব পাৰে চ' ভিডিঅ'টো আজিলৈ ইমানে ভাল লাগিলে লাইক কৰিব আৰু চেনেললৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংকছ ফৰ ৱাচিং জয় আই অসম